गोबाव बोसोरनि उनाव भट थुनानै जोङो इउपिपिएल सरकार जा सोलिबाय थानाय सरकारनो बेनोनो भट होनाय जाबाय। समातारि सारनो भट थुनाय जाबाय जोङो ट्रेक्टरनि सावगारियावहाय होदों। न'बो मोनबाय, अरुणोदयबो मोनबाय, लामाबो जाबाय। जों 17 बोसोराव जेबो नुनो मोनाखैमोन। जों बिनि थाखायनो इउपिपिएल सरकारखौनो सरकार थाबाय थाजानो लुबैयो। बिनि थाखायनो जों बेनोनो सार जयन्त बसुमतारिनोनो भटखौ होनाय जाबाय ट्रेक्टरनि सावगारियाव। खाथां जों गोसोआव लाबोदों, जों खाथां बिथाङानो देरहाखागोन रोखा। औ, जों मोजांनि थाखाय थाग थियारि जानानै दंखायो। जोङो खाफ्राखाबाय, जोङो मोसानोबो। आंथ' बे 17 बोसोराव जेबोआनो मोनाखै, जोंहा आरो गैखाया। बिनि थाखायनो आङो सरकार गोदान सालायनायखौ लुबैखादों आरो जाफुंबायबो। मानो होनबा बे 17 बोसोराव हाग्रामा सरकाराव जों गोरिबफोरा जेबोखौनो मोनाखैमोन। बिनि थाखायनो आङो सरकार सोलायनायखौ लुबैखादोंमोन। ओमफ्राय सरकाराबो सोलायमारबाय। दा जोङो मोजाङै मोजां दैदेनलांगोनखौ आसा खालामो। गोदान मैं गोमा मंडल महिला मोर्चार भाइस प्रेसिडेंट हूँ, लगते बीजेपीर पर मैं काम कर आसो। तो এতিয়া তো বিজেপি আৰু ইউপিপিএল এলায়েন্সত কাম কৰি আছে বুলি আমি ইউপিপিএল হৈ কাম কৰি আছোঁ। আৰু ইউপিপিএল আৰু বিজেপি আহি কিনি আমি বহুত ডেভেলপ দেখা পালোঁ। সেয়েহে আমি চবকে মানে তাকেই ভোট দিম বুলি মন্তব্য দিছোঁ। মই পাব্লিক বা ৰাইজৰ কাৰণে সেইটোকেই মেছেজ দিব বিচাৰোঁ যে ইউপিপিএল চৰকাৰ আহি কিনি সকলো সুযোগ সুবিধা আমি পাই আছোঁ। যে অৰুণোদয় বা সবে এতিয়া ৰেচন কাৰ্ড বনাইছে নতুন। আগতে বহুত কম মানুহে পাইছিল আৰু সেল্ফ হেল্প গ্ৰুপৰ পৰা এতিয়া 10,000 টকাকৈ লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ হৈ গৈছে। এইটো জুন মাহত দিব বুলি চৰকাৰে কৈছে আৰু এইটো খাটাং আমি বিশ্বাস কৰোঁ সি দিব বুলি। সেইকাৰণে চবকে এইটো মেছেজেই দিব বিচাৰোঁ। ইমান 17 বছৰ বিপিএফ কাম কৰিছিলে, কিন্তু এতিয়াতো 4 বছৰহে হৈছে ন। ইউপিপিএল 3 বছৰ মান হৈছে, কিন্তু ইমান 17 বছৰত আমি ইমান ডেভেলপ দেখা পোৱা নাই। ইউপিপিএল অহাৰ লগে লগে আমি ডেভেলপ দেখা পাইছোঁ। চবেই গাঁৱে ভূঞে চকু কণে চবেই ৰাস্তাবিলাকো ভাল হৈছে। চবেই অৰুণোদয়ো পাইছে, ৰেচন কাৰ্ড পাইছে, ঘৰো পাইছে চবেই। আৰু বাকীও আছে, এইটো আহি আছে পাব বুলি এনেকুৱা। জয়ন্ত বসুমতাৰীয়ে জয়ী হ'ব। তৈয়াৰ আছে বেমপাতি ৰেডি হৈ মিক্স জিন্দাবাদ ট্ৰেক্টৰ দি জিন্দাবাদ।